মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ অসমৰ ইতিহাস পাঠ্যপুথিৰ খণ্ড 1ৰ পাঠ 2 প্ৰাক ঐতিহাসিক অসম পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰৰ কাষৰ গোল চিনটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাগজ্যোতিষ ৰাজ্যখন কিয় প্ৰসিদ্ধ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল বাবে। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে আখ্যান মতে কোনে নাৰীৰ বেশেৰে আহি শিৱৰ তপস্যা ভংগ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, কামদেৱে। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে স্বৰ্ণপীঠ ক'ৰ পৰা ক'লৈ বিস্তৃত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক, ৰূপহী নদীৰ পৰা ভৰলী নদীলৈ। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, মহিৰংগই। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে কুন্দিল ৰাজ্যৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, ভীষ্মক। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 6 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে নৰকাসুৰ। এইটো তোমালোকে খ অংশত দিয়া কামাখ্যা মন্দিৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে বান ৰজা। এইটো তোমালোকে খ অংশত দিয়া অগ্নিগড় এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে ভীষ্মক। এইটো তোমালোকে খ অংশত দিয়া ৰুক্মিণী এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে ভগদত্ত। এইটো তোমালোকে খ অংশত দিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ এইটোৰ লগত মিলাই দিবা। 7 নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ তোমালোকে ক নম্বৰত লিখিব লাগিব ভৌম বংশৰ প্ৰতিষ্ঠাতা। এইফালে তোমালোকে ক নম্বৰত লিখিবা নৰকাসুৰ। তাৰ পাছত থিয়কৈ তোমালোকে খ নম্বৰত লিখিব লাগিব ভগদত্তৰ জীয়ৰী। তোমালোকে খ নম্বৰত লিখিবা ভানুমতী। তাৰ পাছত পথালিকৈ লিখিব লাগিব তোমালোকে গ নম্বৰত প্ৰাচীন কামৰূপ ৰাজ্যৰ এটা ভাগ। তোমালোকে গ নম্বৰত লিখিবা কামপীঠ। তাৰ পাছত ঘ নম্বৰত দিয়া আছে প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথমগৰাকী ৰজা। ঘ নম্বৰত তোমালোকে লিখিবা মহিৰংগ। তোমালোকে এইখিনি চাই লিখি ল'বা। আঠ নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া 30টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ ভাগ 4টাৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা যোগিনী তন্ত্ৰ অনুসৰি প্ৰাচীন কামৰূপ ৰাজ্যখনক 4টা ভাগত বিভক্ত কৰা হৈছিল। সেইবোৰ হ'ল ৰত্নপীঠ কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈ, কামপীঠ সোণকোষ নদীৰ পৰা ভৰলী নদীলৈ, স্বৰ্ণপীঠ
ৰূপহী নদীৰ পৰা ভৰলী নদীলৈ, সৌমাৰ পীঠ ভৰলী নদীৰ পৰা দিকৰাই নদীলৈ, খ নম্বৰ প্ৰশ্নটো হৈছে নৰকাসুৰ আৰু কামাখ্যা মন্দিৰৰ সম্পৰ্ক বিচাৰ কৰা। তোমালোকে উত্তৰত লিখিবা আখ্যান আৰু কিংবদন্তি অনুসৰি নৰকাসুৰে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ আৰু তালৈ যোৱা বাটটো নিৰ্মাণ কৰিছিল। আন এক জনশ্ৰুতি মতে নৰকাসুৰে কামাখ্যা দেৱীক বিবাহ কৰিব বিচৰাত দেৱীয়ে এক ৰাতিৰ ভিতৰতে মন্দিৰ, পুখুৰী আৰু খটখটি সাজি উলিওৱাৰ চৰ্ত দিছিল। ন নম্বৰত দিয়া আছে আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজৰ পাৰ্থক্য লিখা শিক্ষক বা জ্যেষ্ঠজনৰ সহায়ত। মই তোমালোকক ইতিমধ্যে আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজৰ পাৰ্থক্য লিখি দিছোঁ। আখ্যান এইফালে তোমালোকে লিখিবা কাল্পনিক বা অলৌকিক দেৱ দেৱীৰ কাহিনী। কিংবদন্তি এইফালে লিখিবা লোকবিশ্বাস আৰু মুখ বাগৰি অহা অৰ্ধসত্য কাহিনী। ইতিহাস এইফালে লিখিবা প্ৰমাণিত সত্য ঘটনা আৰু সমল। আখ্যান এইফালে লিখিবা তোমালোকে কোনো ঐতিহাসিক বা বৈজ্ঞানিক প্ৰমাণ নাথাকে। কিংবদন্তিত লিখিবা তোমালোকে সত্যতাৰ উপাদান থাকিব পাৰে কিন্তু অতিৰঞ্জিত হয়। ইতিহাসত লিখিবা লিখিত নথিপত্ৰ বা পুৰাতাত্ত্বিক প্ৰমাণৰ দ্বাৰা প্ৰমাণিত। আখ্যানত তোমালোকে এইফালে লিখিবা কোনো নিৰ্দিষ্ট কালক্ৰম নাথাকে। কিংবদন্তিত লিখিবা তোমালোকে এটা নিৰ্দিষ্ট অতীতৰ স্থানীয় বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল। ইতিহাসত লিখিবা তোমালোকে ইয়াৰ সঠিক সময়, তাৰিখ আৰু কালক্ৰম থাকে।